মিঠাই পৰা থাকি গ'ল নষ্ট হ'ল মিছামিছিকে যত যি আছে এসোপাকে এতিয়া বিকিব লাগিব পূজা শেষ হোৱালৈকে ইমান গাল মিঠাই নষ্ট হ'ল কালি ভালকে বিকি বাত্তাও নহ'লে নহয় বিকি বাত্তা হোৱাহেঁতেন মিঠাইখিনি চলি গ'লহেঁতেন এতিয়া উপায় নাই আৰু দেই এইখিনিকে চলাব লাগিব হেল্ল' জিলবিল ক ই ভাল কৈছ মই আৰু পূজা চাবলৈ এতিয়া নাযাওঁ দেই মোৰ এই দোকানখন আছে নহয় কেনেকৈ যাবি পূজা চাবলৈ আৰু কাষ্টমাৰ আহি থাকে নহয় মই তেনেকৈ ঘপককৈ গুচি যাব নোৱাৰো নহয় সেই ক তহঁত দুজনী গুচি আহ মোৰ দোকানৰ মুখলৈ তহঁত আকৌ খালি বৰ দেৰি গপাই মই সেইটোৱে বেয়া পাওঁ আৰু দেই সোনকালে আহ অকণমান মোৰ দোকানত লাগি ভাগি দিবি অকণমান কাষ্টমাৰবোৰ আহি থাকে নহয় মোক শুনাই শুনাই ফোনত কথা পাতিছে শুনা তাই দোকানত কাষ্টমাৰ বেছি হয় মানে মোৰ দোকানত নহয় আৰু দেখিবলৈ মন নাযায় এজনী কেলে এনেকুৱা জানো এতিয়া সেই কেইজনী মানক ফোন কৰি মাতিছে নহয় মোৰ বদনাম গাবলৈহে মাতিছে আৰু কি কৰিলে মাতিছেনো এজনী অকল খালি লোকৰ বদনাম তাৰ বাদে একো কথা নাই আৰু সময় বাইদেউ আমি আহিলোঁ আপুনিও এপাক যাব পাৰিলেহেঁতেন আৰু পাই দোকানখন বন্ধ কৰি অকণমান ই ভাল কৈছ মই বাৰু এতিয়া দোকানখন এইবাৰ কেনেকৈ যাওঁ বাৰু কচোন এদিন গ'লো নহয় প্ৰথম দিনাখনি তহঁতৰ লগতে আৰু নাযাওঁ একেবাৰে অহাৰ পাছতহে যাম আৰু পিছে তহঁতি আকৌ ক'ত চলিগৈ আজি আমি একেবাৰে পূজা চবতে চাই মেলি আজৰি হৈ আহিছোঁ আৰু একেবাৰে পিছে হেৰি নহয় মিনতি দোকান কেনেকুৱা চলিছে বৰ দেখোন হেৰি জাক জমক লগাই দিয়া দেখিছোঁ পুৰা চলিছে নি মানে ই নাই জাক জমক কৰিলে কিটো হ'ব বিকি বাত্তাই নাই দেখিছোঁ নহয় খোলা দিনাখনিৰ পৰা হেৰি তেনেকেই আছে এটা বস্তু বিক্ৰী হোৱা নাই এতিয়ালৈকে চব মোৰ দোকানলৈহে কাষ্টমাৰবোৰহে গম পাওঁ নাই চব মোৰ দোকানলৈ আহে আৰু তাৰ দোকানলৈ আহিলেও দামবোৰ সুধিব আৰু তাৰপিছত মোৰ দোকানৰ পৰা মিঠাই লৈ গুচি যায় তাকে আকৌ সি তাকে মোক চব খোলাই আছে আকৌ কালি আকৌ মোৰ লগত দনো লাগিলে খুন্দাই ভাল কৈছ ভালেই তেতিয়াহ'লে আপোনাৰ দোকানলৈ কাষ্টমাৰবোৰ গুচি আহে যদি মইতো আগতীয়াকৈ কৈছিলোঁ ন আপোনাৰ দোকানলৈ কাষ্টমাৰ নাহে বুলি শাৰীখন মোৰ পচন্দ লাগিছে শাৰীখন কিন্তু মই ল'ম আকৌ দেই এই হ'ব লৈ লোৱা কি লাগে বাইদেউ কি লাগিব মোৰ এই শাৰীখন ভাল লাগিছিলে পা কিমান দাম বাৰু শাৰীখনৰ সেইখনৰ দাম বাইদেউ আপোনাৰ সেই 4,500 টকা লৈ যাওক বৰ ধুনীয়া শাৰী ভাল লাগিব আপোনাক পিন্ধিলে ঠিক আছে বাৰু পেক কৰি দিয়া শাৰীখন পেক কৰি দি দিয়কচোন বাইদেউ আপোনাৰ শাৰী এইখন লওক আৰু কিবা লাগে যদি লৈ যাওক বাইদেউ চব আছে আমাৰ ইয়াত যি লাগে আপোনাৰ নাই আৰু একো নালাগে হ'ব দিয়া হৰা শাৰী লৈ হ'ল এতিয়া যোৱা নে কি ব'লা যাওঁ মোৰ হ'ল ব'লা সময় বাইদেউ একেবাৰে দেখোন এফালে একেবাৰে 4,500 টকা বিকি দিলে আপুনি দেখোন 30 টকা লাগে এতিয়ালৈকে বিকিব পৰা নাই কি হ'ল আপোনাৰ কাষ্টমাৰ অহাই নাই আজি মোৰ সন্দেহ হৈছে জৰুৰ দাল মে কুছ কালা হে ইমান গিৰিনে দেখি আছো তাৰ দোকানত এটা কাষ্টমাৰ নাই আজি ঘপককে কাষ্টমাৰ আহি পুৰা 4,500 দি পুৰা দাম চাম নকমাকে কিনি লৈ গ'ল কিবা তাবিজ ফুটিলে যেন পাইছে দেই মোৰ দোকানলৈ মানুহ অহা কৰিলে মানে সেই হিংসাত কৰিব পাই গম পাইছনে কিবা এটা কৰিলে নিশ্চয় হ'ব পাৰে আপুনি ঠিকে কৈছে তেনেকুৱাই কিবা এটা যেনহে পাইছোঁ কাৰণ 4,500 দি ডাইৰেক্ট যেতিয়া শাৰীখন লৈ গৈছে আৰু কিবা এটা কৰিলে তাই বাইদেউ জেলেপি পোৱা কেনেকে জেলেপি 30 টকা লৈ যাওক বৰ ধুনীয়া বঢ়িয়া বনিছে একদম এবাৰ খালে নেৰিব হয় নেকি তেতিয়াহ'লে দিয়ক এপোৱা খালি পেক কৰি নিদিব হা মই মানে ইয়াতে খাই যাম দিছো তোমাক বাৰু মই বানিয়ে দিছো তুমি খালি হেৰি কেনেকে খোৱা আৰু দেই তোমাক মই পলিথিনতে দি দিছো তুমি কেনেকে খোৱা সেয়া দেখিলি এতিয়া মোৰ দোকানলৈ কেনেকে কাষ্টমাৰ আহিলে দেখিলো বাইদেউ আপুনি এইবোৰ কি জেলেপি বনাইছে ইমান গেলা গোন্ধাইছে যে আৰু ইমান ফুলি গ'ল যে কাহানিৰ জেলেপি দিছে আপুনি এইবোৰ মোক কাহানিৰ জেলেপি মানে আজি বনোৱা জেলেপি তুমি কি কথা বনাইছা আজি মই ইমান ধুনীয়াকৈ বনাইছো জেলেপিকেইটা বাইদেউ চাওক আপুনি ইমান ফাঁকি দিবলৈ নাহিব বুজিছে মোৰ আগত আজিলৈকে কোনো ফাঁকি দি সাৰি যোৱা নাই সেইকাৰণে ফাঁকি দিবলৈ নাহিব আপুনি এইটো কিমান দিনীয়া জেলেপি মোক খুৱাইছে কোনো হিচাপ নাই চাগে গেলাৰ গোন্ধত আৰু টেঙা ক'ৰবাত খাব নোৱাৰি আৰু ইমান কিয় ফুলি গ'ল তেতিয়াহ'লে যদি আজি বনোৱা জেলেপি হয় আজি বনোৱা বস্তুটো কেতিয়াও ফুলি নাযায় তোমাক মই আজি বনোৱা বুলি কৈছো নহয় আজি বনোৱা মানে আজি বনোৱা বুজি নাপাওঁ নেকি এবাৰ দুবাৰ কথা ক'লে ইমান ধুনীয়াকৈ জেলেপি কেইটা বনাইছে আকৌ কাষ্টমাৰে আকৌ সেই সলাগি খাই গৈছে তুমিহে গোন্ধ পালা মোৰ জেলেপি কেইটা পইচা দিব লাগে বুলি কথা বাহনা খাইছে এইবোৰ নতংকি মাগত নকৰিবা একদম পইচা দিয়া হ'লে বাইদেউ চাওক কথা বৰ বেছি নক'ব আপুনিয়ে গেলা জেলেপি খুৱাইছে আৰু কাষ্টমাৰক আপুনিয়ে দম দিছে
আৰু আপোনাক কিহৰ পইচা লাগে? মই জেলেপি এখনে খাইছোঁ। এয়া আপোনাৰ হোৱাক টোপোলা থৈ দিয়ক, নালাগে মোক আপোনাৰ জেলেপি। হ'ব যা নালাগে তোমাৰ নিচিনা কাষ্টমাৰ আহিবলৈ মোৰ দোকানলৈ খাই ফালিবলৈ। বহুত দেখিছে এনেকুৱা কাষ্টমাৰ বুজিছা? একদম যায় আপা, নেক্সট টাইম নাহিবা মোৰ দোকানলৈ। হ'ব বাইদেউ, আপোনাৰ দোকানততো মই এনেও নাহোঁ বাৰু, আৰু আপুনিও নাভাবিব যে আপুনিও ইয়াত দোকান দিবলৈ পাব বুলি। এতিয়াই মই গোটেই কমিটি মানুহক গৈ কৈ আছোঁগৈ যে আপোনাৰ দোকান ইমিডিয়েট উঠাব লাগে। আপুনি মানুহক গেলা বস্তু খুৱাই বিকিছে, আৰু কাহানিবা মানুহ মৰিব আপোনাৰ বস্তু খাই। এতিয়াই মই আপোনাৰ দোকান উঠাই আছোঁ, চাই থাকক আপুনি। কাষ্টমাৰক বেয়া বস্তু খুৱাই কাষ্টমাৰৰ পৰা পইচা লয়, উল্টাই কাষ্টমাৰকে দম দিবলৈ আহে। কালি মিঠাই যিমান আছে সব বিকি শেষ কৰিলো। এবাৰ ৰাতিপুৱাই বনাইছে হা, মিছা কথা কৈছে দে, এইবোৰ কথা শুনিবলৈ আহিছে হা। এইবোৰ কাষ্টমাৰ এইবোৰ এনেকুৱাই দিনটো আহিয়ে থাকে আৰু সেইবুলি কিবা হাৰ মানি যাম নি আৰু? আমুকিয়ে হাৰ নামানে দেই, হাৰ নামানে। কাষ্টমাৰটো আপোনাৰ ইমান মিছা কথা কেলে ক'ব? সিটো খাম বুলিয়েতো কিনিছিলে ন, সি চাগে বেয়া পালে খাই সেইকাৰণে কৈছে। জানো দেই, আপুনিহে জানিব, মই কিন্তু নাজানিম। এতিয়া পিছে কেনেকুৱা লাগিলে কাষ্টমাৰ কালিকেইটা খাই? ভাল লাগিলে নে? মোক যি কৈছিলে গোটেই জাকে মিলি মোৰ দোকানখন ফ্লপ মাৰিলে হয়, যি আশীৰ্বাদ দিছে একেবাৰে। এতিয়া পিছে কাৰ দোকান ফ্লপ মাৰিলে? ভাল লাগিলে নে বাৰু মজাটো? সেইকাৰণে লোকক দেখি যিকোনো কাম মানুহে কৰিবলৈ যাব নালাগে, বুজিছা? নিজৰ যদি ব্ৰেইনত মাল নাথাকে, সেয়া লোকক দেখি কাম কৰিবলৈ গ'লে এনেকুৱাই অৱস্থা হয়। মিনতিছা